এয়া হৈছে মোৰ মাগুৰৰ যি বেডিং হাপা বুলি কয়। এয়া হাপা এনেকৈ অলপ মেটেকা দিব লাগে আৰু কি চিষ্টেমত কি পদ্ধতিত ৰাখিছোঁ। প্ৰায় দুটাত 5,000 পোৱালি আছে আৰু কেনেকুৱা চাইজ আপোনালোকক মই দেখাবলৈ যত্ন কৰিম। তো এয়া চাওক, এয়া এইটোত আছে, এইটো অলপ ডাঙৰ চাইজ, 2 ইঞ্চি চাইজৰ, 2 ইঞ্চি চাইজৰ হয়। এইটো একদম অৰিজিনেল লোকেল মাগুৰৰ পোনা হয়। এইটো আমাৰ থলুৱা মাগুৰ, এইটো চাইজ। আৰু ইফালে এইটো বেডিঙত আছে, এইটো অলপ সৰু চাইজ হৈ আছে। আৰু কোনোবা সতীৰ্থ লাগিলে অসমৰ যিকোনো জাগাত আমি ডেলিভাৰী কৰাৰ ব্যৱস্থা ৰাখিছোঁ। এইটো অলপ সৰু পোৱালি হয়, এইটো চাওক, এইটো এটা সৰু পোৱালি। এইটো আমি পাৰ পিচ 3 টকা 50 পইচা দিছোঁ। এইটো 3 টকা 50 পইচা দিছোঁ, ইয়াতে দি এইটো 3 টকা 50 পইচাত দিছোঁ। আৰু সেইটো আমি দিছোঁ পাৰ পিচ 6 টকা। আৰু অল অভাৰ ইণ্ডিয়া আমি ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰিছোঁ। সেইটো আৰু একবাৰ উঠাই দিয়ে। তো আপোনালোকৰ কোনোবা সতীৰ্থ লাগিলে যোগাযোগ কৰিব পাৰে, মানে পোনপটীয়াকৈ আমাক যোগাযোগ কৰক এই লোকেল পোনাৰ বাবে। এয়া হৈছে মাগুৰ মাছৰ পোনা আৰু এনেকুৱা পদ্ধতিত আমি ৰাখোঁ। আৰু এয়া হৈছে মোৰ পুখুৰী, কেইবাখনো পুখুৰী আছে। আপোনালোকে ৰূপচান্দা হওক, মাগুৰ হওক, কাৱৈ হওক বা কচ মাছ আছে, যিকোনো মাছ লাগিলে আমাক যোগাযোগ কৰিব পাৰে। বৰ্তমান আমি চিতল মাছো দি আছোঁ, আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। মিনিমাম অৰ্ডাৰ আমি 100 পিচ লওঁ। আৰু কোনোবা সতীৰ্থ লাগিলে আমাক যোগাযোগ কৰিব, আমি ডেলিভাৰী কৰাই দিম।